বৰ্ষাবৰণ বৈশাগু আৰু NCCৰ দ্বাৰা পৰিৱেশিত এটি অনুষ্ঠান লগতে আমাৰ যিসমূহ দলে আজি অংশগ্ৰহণ কৰিম বুলি ইতিমধ্যে আখৰা সম্পন্ন কৰিছে। মই আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰী ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন কিলাম কৰ্মচাৰী সম্বৰ্ধনা জনাব ছাত্ৰ একতা সভাৰ যে আমি 2023 চনত প্ৰথম আৰম্ভ কৰিছিলোঁ বসন্ত উৎসৱ। এবাৰ আমি আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই আমি আয়োজন কৰিছিলোঁ। পৰৱৰ্তী বৰ্ষত আমি অসমৰ বিশিষ্ট ঝুমুৰ শিল্পী ভদ্ৰৰাজলৈকে প্ৰমুখ কৰি ৰৌতাৰ পৰা আমি আনিছিলোঁ বৈশাগুৰ বাগিমা শিকাবৰ কাৰণে। এয়াই সৰস্বতী দেৱী পাৰে বতী তোমালৈ বঢ়াই যাওঁ চাওঁ এ পাহৰা পদকে সোঁৱৰাই দি যাবাও এ নামৰ ভাঙি যাবাও। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নতুন বছৰৰ প্ৰতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰঙালীৰ ওলত জনাই আজিৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উন্মোচন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো। আমি জানো যে বিহু সাধাৰণতে তিনিটা, কিন্তু আজিকালি এনেকুৱা হৈছে যে বিহু বুলি কওঁতে গাভৰু বিহু, কুটুম বিহু, মানুহৰ বিহু, চেনেহী বিহু, নাঙলৰ বিহু, এইবিলাক আচলতে আঞ্চলিক ৰূপ। মঞ্চত যেতিয়া বিহু কুঁৱৰী বা বিহু সম্প্ৰদায় দি যেতিয়া নাচে তেতিয়া সন্মুখত থকা বিচাৰকসকলে তেওঁলোকক সাংঘাতিক ধৰণৰ কিছুমান প্ৰশ্ন কৰে। কিছুমান প্ৰশ্ন বিহুৰ লগত জড়িত আৰু কিছুমান প্ৰশ্ন বিহুৰ লগত জড়িত নহয়। আমি জানো যে বহাগ মাহৰ বাহিৰে চ'তৰ আৰু বহাগৰ বাহিৰে আমাৰ অসমীয়া সমাজত এটা অন্ধবিশ্বাস বা বিশ্বাস আছে যে সাধাৰণতে চ'ত আৰু বহাগৰ পিছত কেতিয়া মানুহে ঢোল নবজায়। কিন্তু এতিয়া এনেকুৱা হৈছে যে 12 মাহে ঢোল বাজি থাকে, 12 মাহে তাল বাজি থাকে, ঢোল তাল বাজিয়ে থাকে, মানুহ নাচিয়ে থাকে। আৰু সেইকাৰণে সেই সময়ত এটা অন্ধবিশ্বাস আছিল যে চ'তৰ বা বহাগৰ পিছত যদি ঢোল বাজে তেনেহ'লে সেই সমাজৰ কাৰণে সেই দেশখনৰ কাৰণে অমংগল মাতি আনে ঢোলৰ মাতে। গতিকে আমি ইমানবিলাক কথা আজিকালি চিন্তা চৰ্চা নকৰোঁ। আমাৰ মহাবিদ্যালয়খনে এটা গৌৰৱ কৰিব পাৰে। সেইটো হৈছে কি যে শিক্ষানুষ্ঠানবিলাকত বিশেষকৈ মহাবিদ্যালয় স্তৰত এই যে বসন্ত উৎসৱ পালন, এইটো আমাৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ে প্ৰথম বাটকটীয়া। এটা হাত কৰিলে একেদৰে আমি আমাৰ মহাবিদ্যালয় কৰি আহিছে আৰু ধন্যবাদ। প্ৰেমদা কলিতাৰ নেতৃত্বত সাজু হোৱা দলটিক মই প্ৰথমে জেং বিহু প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। শিক্ষক আৰু ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত জেং বিহু।
বাসতি লৈ লাং লাং লিলাং লাং ঠেকেছি যা কইবাম ঠেকেছি যা কইবাম রঙিলি ওই কমিলি ওই বিহুনু মারি বলই বিহুনু মারি বলই যা এই খালি কি সরায় কিরিলি পারি ওই গছৰ গুটি খাব লৈ ওই খাই ওই আমার খমনিয়াই কিরিলি পাৰিলে ওই বিহু নাচিব লৈ পাই পকা তুল বিলাহী ওই কাটি ভৰাই দিয়াহি ওই গুটে 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 গিৰিবৰ মন গগনা আৰনি গগনা পুৰণি ঐ গগনা পুৰণি ঐ গগনা কিহেৰে পাওঁ দুফালে দুচতি মাজতে চুটি ঐ মাজতে চুটি ঐ উশাহৰে টিপতে বাই হায় হায় হাউলি জাউলি তুলিলো নাদৰনো পানী টুপি ঐ নাদৰনো পানী টুপি ঐ জোকাৰিলো তুলিলো লাই হায় হায় মাতো বুলিছে নাইটি মাতিব মই পৰা নাই ঐ মাতিব মই পৰা নাই ঐ আছোনো তোৰ মুখলৈ চাই ঐ দেহি বহাগে পালেহি ঐ দেহি বহাগৰ বিহুতি ঐ দেহি যে নাচিলো কেনেকৈ খাবনো হালি জালি ঐ বাচুনো কলি মনা ঐ নিয়ৰতে তিয়াই যাওঁ ভৰি জুৱা গৈ ঘৰলৈ জুৱা গৈ বাটতনো নাথাকিবাৰৈ আমাৰে লগতে কতৰুব বহুতো বাটতনো নাথাকিবাৰৈ জুৱা গৈ ঘৰলৈ জুৱা গৈ বাটতনো নাথাকিবাৰৈ আমাৰ লগতে কতৰুব বহুতো বাটতনো নাথাকিবাৰৈ ঐ পিৰিতি মিঠা চিৰা দৈ পিৰিতি বুৱা বগী নৈ পিৰিতি উৰে জীৱন থাকিব গৈ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ এই জেং বিহু দলটিৰ নেতৃত্ব লোৱা ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আটাইৰ পৰা এটা হাত চাপৰি বিচাৰিলোঁ। আমাৰ দলটি হৈ মই গ্ৰহণ কৰিছোঁ আৰু এইখিনি আচলতে আমাৰ গোটেই দলটিৰে আমি আচলতে এদিনেই প্ৰেক্টিছ কৰিব পালোঁ আৰু যোৱাকালি বন্ধ আছিলে। আজি নহওক ভুল ত্ৰুটি হ'লেও আপোনালোকে নিজৰ বুলি ক্ষমা কৰিব আৰু এইখিনি মই আমাৰ গোটেই দলটি হৈ পেলাই গ্ৰহণ কৰিছোঁ। ধন্যবাদ।
আমি ইমান ধুনীয়া এটা পৰিৱেশ বহাগ বুলি ক'লে বেলেগকৈ আমাক কোৱাৰ প্ৰয়োজন নাই বহাগ হ'ল আমাৰ সাহস বহাগ হ'ল আমাৰ স্বাভিমান বহাগ হ'ল অসমীয়া জাতিৰ জাতীয় সম্পদ আৰু সেইকাৰণেই সুধাকান্ত ভূপেন হাজৰিকাদেৱে বহাগ সম্পৰ্কে যিটো কথা কৈ থৈ গৈছে তাতকৈ আৰু বেলেগ কথা কোৱাৰ প্ৰয়োজন নাই তেখেতে তাহানিতে কৈছে বহাগ মাথো এটা ঋতু নহয় নহয় এটি মাথো মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ইশা বিহু কেনেকৈ আহিল কেতিয়া আহিল কোনো এই বিষয়ে সঠিক কোনো লিখিত কথা নাই বিহু অসমীয়াৰ জাতীয় জীৱনলৈ কেনেকৈ আহিল তাৰো কোনো সঠিক সিদ্ধান্ত আমাৰ মাজত নাই গতিকে গছৰ তলৰ বিহু আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰি পালেহি তাত 7 দিন 7 ৰাতি বিহু মাৰিলে আৰু স্বৰ্গদেৱে তাত আঁঠুলৈ বিহুৱা দলৰ ওচৰত সেৱা জনালে সেয়াই আমাক যেন স্বীকৃতি দিলে অসমীয়া বিহু तारा पातोते सिम्बरा आयो होला बाबा बाबुहरू लहै खेला खेला अब देउसी भैली खेला है खेला सतरङ्गी फुले फुल्यो झिलिमिली तिहारीमा सतरङ्गी फुल फुल्यो झिलिमिली तिहारीमा देउसी खेल्न भनेर आयो निलैलै देउसी खेल्न भनेर आयो निलैलै
यता सुन्नु त यिनै चेली त साह्रै राम्रो लाग्यो हाम्रो कान्छालाई यसो मिलाउनु पर्छ कि क्या हो त लु अब सबैजनाले आशिषतिर लाग्ने है फुलको ढुङ्गामा आशिष दिन्छु सुन देउसे भाइ यसै घरको परिवारलाई फुलको ढुङ्गामा आशिष दिन्छु सुन देउसे भाइ यसै घरको परिवारलाई पूर्वबाट लक्ष्मी आउँछिन् बाहिर भित्रै अन्धकार देखिन भने आफ्नो सास गर्छिन् पूर्वबाट लक्ष्मी आउँछिन् बाहिर भित्रै अन्धकार देखिन भने आफ्नो सास गर्छिन् फुलको ढुङ्गामा आशिष दिन्छु सुन देउसे भाइ यसै घरको परिवारलाई हंसमाथि बस्ने सरस्वती माता विद्या बुद्धि प्रदान गरून् यसै घरको परिवारलाई कोइलासम्म बस्ने हरा हरा शङ्कर सधैँभरि रक्षा गरून् यसै घरको परिवारलाई फुलको ढुङ्गामा आशिष दिन्छु सुन देउसे भाइ यसै घरको परिवारलाई
গীতাশ্ৰী দাস। আমি গীতাশ্ৰী দাসক মঞ্চত বিচাৰিছোঁ। Basta!
Yeah.
মই আপোনালোকৰ জ্ঞাতাৰ্থে সাইফুল ইছলাম দেৱৰ সম্বৰ্ধনা পত্ৰখন পঢ়ি দিবলৈ ওলাইছোঁ। লোকনে অমীয় কুমাৰ দাস মহাবিদ্যালয়। Dear Mr. Saiful Islam, Assistant Professor, Department of Mathematics, Allopathy College, Sekiasuri. On behalf of Allopathy College, I sincerely appreciate your untiring effort and congratulate you on securing a patent for your research on AI-based cyber threat detecting device. Your achievement brings great pride to the institution and inspires the academic community. I hope this will be the beginning of more such academic achievements. Sukhdev Adhikari, Principal, Allopathy College.
ধন্যবাদ নৃত্যৰ মাজেৰে সমন্বয় Pode
হিদ বনকু এই
এতিয়া কি কহৰ Yes,
Ali babu, señora শুনি গৈছিলে আহোঁতে গধূলি গ'ল
কাজি নই নাচা শুনো নাচা শুনো নাচা নাচা শুনো মূলতে কাজি নই নাচা শুনো হতে দেখিব ভালে নালো মরণিয়া ঘুরি মায়ো উদা শোনা শোনি নাচা শুনো বালতে কাজি নই নাচা শুনো নাচা শুনো নাচা শুনো মুঝতে কাজি নই নাচা শুনো হতে দেখিব ভালে নায়ো মরণিয়া ঘুরি মায়ো 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 অনুৰোধ এয়া বিপ্লৱ গগৈ ধৰলীপৰীয়া বিহু দলৰ হৈ আমাৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয় তৰফৰ পৰা বিহুৰ সম্ভাষণ যাচিছে আৰু তেওঁলোকৰ আটাইৰে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ পানি পায় মরে ওই খোড়াই ওই বহানা নৌকা ওই পা ধুল ব্যাপার মাতাতে ওই কিলু হয় ওই খাবো তারা হে গুরু সে গুরু সোসারাই কি দিগো থেকে সো লালি মোহে ঠিকি ঠিকি করিও সারাই তাকো বলু ঠিকি সো তুলু থাকা মারি সারি মারি নাসনি জোরে সিরি খনি ফুল বসা কাটি আরি সে সিনাকি করিও মোহনা সাগর ঢুকি গতি সে মোরা কাকে পাগল ঢুকিয়ে জানোই জানু করিলে মই বায়ু করিলে ধন্যবাদ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ চতুৰ্থ সংখ্যক বসন্ত উৎসৱ আয়োজন কৰাৰ ক্ষেত্ৰত আমি বহুতৰে সহায় সহযোগিতা লাভ কৰিলোঁ ও মোরা পুনারিতে ও মোর চিকুরিরে এনেখন পুৱনা এনেখন সুফলা এনেখন মৰমৰ দেশ ও মোৰ খুৰী আমাৰ অসমৰ পূৰ্ণিমা পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলে উপায় ও মোৰ উপজাঠাই ও মোৰ অসমীয়াই চাই লওঁ তোমাৰ মুখনি এবাৰ হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ।